প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টোত এনেকুৱা পাঁচটা শিক্ষা সম্পৰ্কে জনাম যিকেইটা শুনি আপোনালোকে নিশ্চয় অনুপ্ৰাণিত হ'ব। 1 নম্বৰ হৈছে জ্ঞান। আপুনি যদি শেষ জামানা সম্পৰ্কে জানিব বিচাৰে বা সেই সময়ৰ পৰিস্থিতিৰ বিষয়ে যদি বুজিব বিচাৰে তেনেহলে অৱশ্যই আপুনি জ্ঞান আহৰণ কৰিবই লাগিব। গতিকে মনত ৰাখিব লাগিব আমি যিমানেই জ্ঞানী নহওঁ কিয় এই পৃথিৱীত আমাতকৈও বহু জ্ঞানী মানুহ আছে। আমি কেতিয়াও ভবা উচিত নহয় যে ময়েই সকলো জানো, মোতকৈ বেছি কোনে জানে। এনেকুৱা ভবাটো কিন্তু মূৰ্খতাৰ পৰিচয়। আমি সদায় নতুন কিবা জানিবলৈ আগ্ৰহী হ'ব লাগিব। আপোনাতকৈ অধিক জ্ঞানী ব্যক্তি সদায় সন্মান কৰক। ইয়াৰ পিছত হ'ল জ্ঞানৰ বাবে কষ্ট কৰা। প্ৰকৃত অৰ্থত জ্ঞান অৰ্জন কৰা কিন্তু খুব সহজ কোনো বিষয় নহয়। আপুনি বিলাসবহুল জীৱনৰ মাজৰ পৰা প্ৰকৃত জ্ঞান আহৰণ কৰিব নোৱাৰে। জ্ঞানৰ কাৰণে আপুনি বহু কষ্ট কৰিবই লাগিব। বিনিদ্ৰ ৰজনী কটাব লাগিব, লগতে যথেষ্ট পৰিমাণে পঢ়া শুনা কৰিব লাগিব। অন্যথা আপুনি জ্ঞান নাপায়। আৰু যাৰ ওচৰত জ্ঞান নাই তেওঁৰ হৃদয়টোত উজ্জ্বলতা নাই। এই জ্ঞানেইটো হৈছে পোহৰ। গতিকে যাৰ ওচৰত জ্ঞান নাই পোহৰৰ বাট বিচাৰি কেতিয়াও নাপায়। ইয়াৰ পিছত হ'ল বৃহৎ স্বাৰ্থত ক্ষুদ্ৰ ত্যাগ। অৰ্থাৎ কেতিয়াবা আমি এনেকুৱা পৰিস্থিতিত পৰোঁ যে দুটা বস্তুৰ পৰা আমি যিকোনো এটা বাছি ল'ব লাগে। তেতিয়া আমি বুজি উঠিব নোৱাৰোঁ যে কোনটোক বাছি ল'ম আৰু আমি কোনটোক এৰি দিম। তেনেকুৱা পৰিস্থিতিত নীৰৱভাৱে ভাবি চাওক কোনটো আপোনাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। তাৰ পাছত আপুনি সেইটোৱেই বাছি লওক। কেতিয়াও বেলেগৰ কথাত নিজৰ পচন্দলৈ দ্বিধান্বিত নহ'ব। ইয়াৰ পিছত হৈছে ভাল বেয়াৰ মাজৰ পাৰ্থক্য। এনেকুৱা কিছু সময়ত আপুনি এনেধৰণৰ কিবা দেখা পাব, আপোনাৰ এনে অনুভৱ হ'ব যে এইটো আপোনাৰ কাৰণে অকল্যাণকৰ, কিন্তু তাৰ মাজতে হয়তো আপোনাৰ কাৰণে কিবা কল্যাণকৰ আছে। সেইকাৰণে কোনো বিষয়ৰ প্ৰতি সঠিকভাৱে নজনাকৈ একমাত্ৰ ধাৰণাৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্তত নাযাব। অকল্যাণকৰৰ পৰা দূৰত থাকিব গৈ যদি কষ্ট কৰিবলগীয়াও হয় তেন্তে সেইটো আপুনি হাঁহিমুখে বৰণ কৰক। সদায় মনত ৰাখিব দীৰ্ঘ নিশাৰ পিছত কিন্তু সোণালী পোৱাৰ আশা থাকে, সোণালী পোৱা আহে। একেধৰণে মনত ৰাখিব যে কষ্টৰ পিছতো সুখ শান্তি নিশ্চয় আহিব। আৰু অৱশেষত মনত ৰাখিব আভ্যন্তৰীণ জ্ঞানৰ দ্বাৰা জ্ঞানী হোৱাৰ উপৰিও আমি কিন্তু দয়ালু হ'ব লাগিব। তেতিয়াই আমি প্ৰকৃত অৰ্থত জ্ঞানী বুলি নিজকে ক'ব পাৰিম।